হেল্ল' গাইছ, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভাল বুলি। মোৰো ভালেই। জেস্মিনটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰতে আছে স্কুল এখন, জাতীয় বিদ্যালয়। তাতে এডমিশ্যন হৈ আছে। আজি লাষ্ট ডে চাবলৈ গ'লোঁ একেলগে মছজিদ। চাব গৈ আমি নগ'লোঁ সোমাই। তাৰপৰা আমি টমটমত উঠি কিনে গ'লোঁ বজাৰৰ ফালে। তাই ভাগৰ স্কাৰ্টটো অলপ টান হৈছিলে, তাকে চিলাম বুলি ঠিক কৰিবলৈ গৈছিলোঁ, কিন্তু সেইটো স্কাৰ্টটো ঠিক নহ'লে। ঠিক নোহোৱা কাৰণে আমি আকৌ নতুন এটা মানে দিলোঁ চিলাবলৈ কাৰণে। আৰু মোৰ চেনেলটো প্ৰথমতে নতুন চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিমান পাৰে ছাপোৰ্ট কৰক, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকে যিমান পাৰে মোক ভিডিঅ'বিলাকত কমেণ্ট কৰিব যে ভাল বা বেয়া কিবা এটা ক'ব, তেতিয়াহে মই ভিডিঅ' দিব পাৰিম ন। আপোনালোকে যদি কিবা এটা ভাল বেয়া নকয় তো মোৰো মন নাযাব ন ভিডিঅ' দিবলৈ কাৰণে। এয়া এইফালে ৰাইট চাইডে থানা, তাতে এতিয়া চাৰিআলিত নামিলোঁ আমি। তাৰপৰা এইফালে এতিয়া গৈ আছোঁ দোকানখনলৈ। এইখনেই হয় প্ৰকাশ পথ ষ্ট'ৰ। এইখনতে স্কাৰ্টটো চিলাবলৈ গৈছোঁ। স্কাৰ্টটোৰ জোখ চোখ এয়া মেইন মালিক হয়। তাৰপৰা জোখটো মানে যেতিয়া ল'বলৈ আহিছোঁ, মানে সেইটো দেখাব নোৱাৰিলোঁ বাৰু আপোনালোকক। তাই বহি আছে এনেকৈ। তাৰপৰা এয়া চিলাই মেলি দিছোঁ, মানে চিলাবলৈ দি থৈ মানে আহিলোঁ আমি। ওলাই বজাৰ ফালে অকণমান ওলাই গৈছোঁ। মেইন মানে চাৰিআলিতে আৰু চাৰিআলিৰ পৰা অলপ আগলৈ গৈছোঁ। তাৰপৰা গৈ মেলি এতিয়া আমি অকণমান এনেই ফুৰিছোঁ আৰু ৰাতিয়ে হ'ল যে। মই দেখাই আছোঁ। তাৰপৰা এইফালে আমি এতিয়া বেকাৰী এখনত সোমাইছোঁ অলপ। সোমাই অকণমান দেৰি ৰখিলোঁ। ৰখি মেলি আমি এতিয়া টমটমত আহি আছোঁ দুইজনী ঘূৰি পকি। তাৰপৰা তেনেহ'লে ভিডিঅ'টো ইয়াতে সামৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নাপাৰেতো তেনেহ'লে আজিলৈ বাই বাই। নতুন ভিডিঅ'লৈ সোনকালে আহিব।